Hello everyone. NIOS D EL ED সম্পৰ্কে এতিয়া সকলোৰে মুখে মুখে চৰ্চা হৈ আছে। এতিয়া আমি গম পাইছো যে এটা সুপ্ৰিম কোৰ্টত কেছ আছিল আৰু সেই কেছটোৰ ৰায়দান মতে NIOS D EL ED ভ্যালিড নহয় যিকোনো টিচাৰ সাৰ্ভিসৰ কাৰণে, কাৰণ NIOS আছিল বিশেষকৈ ইন সাৰ্ভিস টিচাৰ সকলৰ কাৰণে। নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং NIOS এটা কোৰ্স প্ৰভাইড কৰিছিলে য'ত ইন সাৰ্ভিস টিচাৰ সকলক DLED কৰিবলৈ এটা পাঠ্যক্ৰম দিয়া হৈছিলে আৰু সেই NIOS D EL ED গোটেই ভাৰতবৰ্ষতে কৰা হৈছিলে আৰু ইয়াৰ প্ৰাৰ্থী প্ৰায় 14 লাখ মান আছে বুলি আমি গম পাইছো। গতিকে ইমানখিনি প্ৰাৰ্থীৰ ভৱিষ্যতক লৈ এতিয়া শংকা হৈ পৰিছে, কাৰণ সুপ্ৰিম কোৰ্টে ৰায় দিছে আৰু এই ৰায়টো এতিয়া ৰৈ আছে NCTEৰ ওপৰত, কাৰণ NCTEৰ গাইডলাইন অনুসৰিহে কোৰ্সবোৰ ডিজাইন কৰা হয়। নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন NCTE ডিজাইন কৰা কোৰ্সটো এতিয়া ইন সাৰ্ভিসৰ কাৰণে আছিলে, কিন্তু তাতে যিবোৰ ডাইচ কোড দি প্ৰাইভেট স্কুলৰ টিচাৰবিলাকো কৰিলে। এতিয়া এইটো যদি ভ্যালিড নাছিলে তেতিয়াই তেওঁলোকে বন্ধ কৰি দিব লাগিছিল, কিন্তু এতিয়া ইমান দিন পিছত আৰু ইয়াৰে একাংশ NIOS D EL EDৰ প্ৰাৰ্থীয়ে চাকৰি অলৰেডি কৰিছে এতিয়া, তো যদি এইটো ভ্যালিডে নাছিল তেতিয়াহ'লে তেওঁলোকে আগতীয়াকৈ এইটো বন্ধ কৰি দিব লাগিছিল। কিন্তু এতিয়া হৈ যোৱাৰ পিছত সেই প্ৰাৰ্থীখিনিতো একো দুখ নাই, কাৰণ এইটো যিহেতু এটা নেশ্যনেল লেভেলৰ কমিটিৰ দ্বাৰা দিয়া হৈছিল কোৰ্সটো, গতিকে কোৰ্সটো সম্পূৰ্ণ গ্ৰহণযোগ্য আছিলে আৰু এই গ্ৰহণযোগ্য কোৰ্সটো এতিয়া আপোনালোকে গ্ৰহণ নকৰো বুলি ক'লে সেই প্ৰাৰ্থীসকল এতিয়া কলৈ যাব, কাৰণ তেওঁলোকেতো আৰু বেলেগকে DLED নকৰিলে, কাৰণ তেওঁলোকে NIOS D EL ED কৰিছে আৰু যিখিনি বয়স আছিলে যদি আগতীয়াকৈ গম পালে হয় যে NIOS D EL ED টো তেওঁলোকৰ চাকৰিৰ কাৰণে প্ৰযোজ্য নহব, তো তেওঁলোকে হয়তো কিবা বিকল্প ব্যৱস্থা ললে হয়, কিন্তু এতিয়ালৈকে তেনে কোনো ধৰণৰ গাইডলাইন নাছিলে আৰু NIOS D EL ED কৰা বেছিভাগ প্ৰাৰ্থীয়ে এতিয়া স্কুলবিলাকত চৰকাৰী স্কুলবিলাকত চাকৰি কৰি আছে। এতিয়া যিখিনি নতুন কেণ্ডিডেট আছে বা যিখিনি পুৰণি কেণ্ডিডেটে কিন্তু তেওঁলোকে টেট পাছ কৰিছে, হয়তো চাকৰি পোৱা নাই, আৰু এতিয়া আমি যি নিযুক্তি ওলাবলৈ গৈ আছে আমাৰ সেই নিযুক্তিত তেওঁলোকে এপ্লাই কৰিবলৈ ৰৈ আছে। কিন্তু এতিয়া এনেকুৱা সময়ত এনেকুৱা এটা ৰায়দানে কি কৰিব, সেই ইমান সংখ্যক প্ৰাৰ্থীৰ মনবোৰ ভাঙি পেলোৱা নাইনে? আৰু তেওঁলোকৰতো কোনো ধৰণৰ দোষ নাছিলে, কাৰণ তেওঁলোকক কৰিবলৈ দিয়া হৈছিল আৰু তেওঁলোকে কৰিছিল। তেওঁলোকৰ কষ্ট পইচা চব অথলে গ'ল আৰু তেওঁলোকৰ এতিয়া মানসিক শান্তি নাইকিয়া হৈ যাব, কাৰণ সকলোৱে চৰকাৰী চাকৰি এটাৰ কাৰণে আশা কৰে আৰু সেইটোৰ যিখিনি কৰিব লাগে সেইখিনি তেওঁলোকে কৰিছে, কিন্তু তেওঁলোকৰ ভুল বুলি নকওঁ, কাৰণ তেওঁলোকক কৰিছে সকলোৱে, আৰু সেইটো চৰকাৰে কৈছে যে NCTE D EL EDও কি নতুন চাকৰি এডভাৰটাইজত এপ্লাই কৰিব পাৰিব বুলি গাইডলাইন আছিলে, সেইকাৰণে কৰিছে। যদি তেতিয়া এটা গাইডলাইন থাকিলে হয় যে NIOS D EL EDৰ যিখিনি ইন সাৰ্ভিস টিচাৰ নহয়, ইন সাৰ্ভিস টিচাৰ নোহোৱাখিনিয়ে ভৱিষ্যতে কিন্তু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰে, যিখিনি ইন সাৰ্ভিস তেওঁলোকে এইটো D EL ED কৰিলে তেওঁলোকৰ চাকৰিটো থাকি যাব। তো সেনেকুৱা ধৰণৰ গাইডলাইন এটা থাকিলে তেতিয়া তেওঁলোকে নকৰিলে হয়, কিন্তু এতিয়াতো সেনেকুৱা একো গাইডলাইন আগৰ পৰা নাছিল। এতিয়া হঠাৎ কেছ এটা হ'ল আৰু এই কেছটোৰ সুপ্ৰিম কোৰ্টে ৰায় দিছে যে NIOS D EL ED ভ্যালিড নহয় বুলি কৈছে, কিন্তু তেওঁলোকে আৰু এটা হোপ ৰাখিছে যে NCTEৰ ফালৰ পৰা এটা নটিফিকেশ্যন ওলাব, তেওঁলোকে বিচাৰ বিশ্লেষণ কৰি ৰায় এটা দিব, সেই কোৰ্সটো ভ্যালিড আছে নে নাই সেই কথাটো ক'ব, আৰু তেতিয়ালৈকে অপেক্ষা কৰিব লাগিব। এতিয়া দুটা দল দেখা গৈছে ছ'চিয়েল মিডিয়াত যে এছামে হয়তো খুব বেছি ভাল পাইছে, কাৰণ এইবাৰ কাট অফ বহুত কমি যাব যদি NIOS D EL ED খিনিও বাহিৰ ওলাই যায়। অলৰেডি BEd কেণ্ডিডেটখিনি LP ছেকশ্যনৰ পৰা বাহিৰ ওলাইছে, আৰু এইবাৰ যদি NIOS D EL ED খিনিও ওলাই যায় তেতিয়াহ'লে ৰেগুলাৰ D EL ED কৰা যিবোৰ ডায়েটৰ আণ্ডাৰত বা বেছিক ট্ৰেইনিং চেণ্টাৰত কৰা সেইবোৰ আছে, সেই কেণ্ডিডেটসকলৰ কাৰণে এইটো এটা গল্ডেন চান্সৰ নিচিনা। কিন্তু তেনেকুৱা নকৰিব আপোনালোকে, মানৱীয়তাৰ খাতিৰত একেই চব D EL ED প্ৰাৰ্থী, গতিকে সকলোখিনি D EL ED যাতে এপ্লাই কৰিব পাৰে আৰু NCTEৰ ফালৰ পৰা যাতে গাইডলাইনটো NIOS D EL EDৰ সপক্ষতে আহে, তেনেকুৱা ধৰণৰ এটা আশা ৰাখিব। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন টপিকৰ সৈতে।